আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ এই বছৰটোত আজাদীকে অমৃত মহোৎসৱ বুলি এটা প্ৰগ্ৰাম তেখেতে ঘোষণা কৰিছিলে আৰু সেই প্ৰগ্ৰামটো সৰ্বভাৰতত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে হৈ আছে। আজি NTPC ইয়াতে নৰ্থ ইষ্ট ফেষ্টিভেল এটা আয়োজন কৰিছে, য'ত কবি সন্মিলনী, সাংস্কৃতিক প্ৰগ্ৰাম, বিভিন্ন প্ৰগ্ৰাম, ইথনিক ফুডৰ প্ৰগ্ৰাম, বিভিন্ন প্ৰগ্ৰাম ৰাখিছে। আৰু মই কাৰণে চালাকাটি আমাৰ NTPCক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে থলুৱা ভাষা সংস্কৃতি, থলুৱা সাহিত্যক আগবঢ়াই লৈ যোৱাৰ কাৰণে আৰু থলুৱা আমাৰ যিবিলাক আৰ্টিচানবিলাকে প্ৰডাক্ট কৰা বিভিন্ন সাজ পোছাকবিলাক তেখেতসকলে গুৰুত্ব প্ৰদান কৰি ইয়াত কিছুমান প্ৰগ্ৰাম ৰাখিছে। এইখিনি আগুৱাই লৈ যোৱাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই আজাদী কি অমৃত মহোৎসৱ যিটো প্ৰগ্ৰাম, ইয়াৰ দ্বাৰা আজি আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ জাতীয় চেতনা বা আমাৰ দেশৰ প্ৰতি যিটো চেতনা, মাতৃভূমিৰ প্ৰতি যিটো চেতনা, এইটো আৰু জাগিব আৰু সকলো সক্ৰিয় হৈ উঠিব। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰতৰ প্ৰত্যেকটো জনগণৰ মাজত প্ৰত্যেকটো অঞ্চলত এই আজাদী কা অমৃত মহোৎসৱটো আয়োজন কৰিবলৈ যিটো এটা ডাঙৰ এটা পদক্ষেপ ল'লে, ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এইটো তেনেকুৱা নাছিলে, মই কথা পাতিলোঁ, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে, চবে ক'লে যে তাত এনেকুৱা নহয় য'ত গামোচা অফিচাৰে এইটো লিখাতে ভুল কৰিছে। গামোচা, আৰনাই, পাজৰা, য'ত যি জনগোষ্ঠীৰ যিটো আছে সেইটো তাতে ল'বলৈ তেখেতসকলে কথা পাতিছিলে। মই 3জনমান কেবিনেট মন্ত্ৰীৰ লগতো কথা পাতিছোঁ, কিন্তু অফিচাৰসকলে কি কৰে, বহুত সময়ত নেগলিজেঞ্চি কৰে আৰু সেইকাৰণে আজি অসমত তেনেকুৱা সমস্যাবিলাক হৈ থাকে। সেইকাৰণে মই অনুৰোধ কৰিম যে বিষয়াসকলে ছ'চিয়েলি ক'ৰবাত কিবা এটা প্ৰব্লেম আহিব পাৰে, এই কথাবিলাক ভাবিব লাগে। কাৰণ অসম বুলি কোৱাৰ লগে লগে ইয়াত বিভিন্ন আমাৰ যিটো আছে ইথনিক কমিউনিটি, বিভিন্ন ভাষা ভাষী, আমাৰ জনজাতীয় জনগোষ্ঠীয় বহুত আজি গ্ৰুপছ আছে। সেই সকলৰ যিটো ভাষা সংস্কৃতি, সেই সকলৰ যিটো পৰিচয় অস্তিত্ব, এই কথাবিলাক আজি সকলোৱে চিন্তা কৰাটো ভাল। আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছে। তেনেকুৱা সময়ত যদি কোনোবা বিষয়াই কিবা এটা ভুল কৰে, সেইটো সঁচাকৈ ৰাইজে দুখ পায়। তো সেইকাৰণে মুখ্যমন্ত্ৰীৰ যিটো হৃদয়, মুখ্যমন্ত্ৰীৰ যিটো চিন্তাধাৰা, এইটো আমাৰ অফিচাৰসকলে যাতে এইটো বুজিবলৈ চেষ্টা কৰে, মই তেখেতসকলক আহ্বান কৰিছোঁ। চিন্তাধাৰা এইটো আমাৰ অফিচাৰসকলে যাতে এইটো বুজিবলৈ চেষ্টা কৰে, মই তেখেতসকলক আহ্বান কৰিছোঁ। আজিৰে পৰা আমাৰ তাত ৰাজকুমাৰ ৰঞ্জন সিং কেন্দ্ৰীয় মন্ত্ৰী আহিছে, তেখেতে চালাকাটিত আছে। আজি বাক্সা জিলাত বাক্সা ডিষ্ট্ৰিক্টখন কিয় এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হ'ল, ইয়াৰ ৰিভিউ লোৱা হ'ল। আমাৰ BTR চৰকাৰ, আমাৰ চৰকাৰ অহাৰ পিছত আমি MG এনৰেগাৰ দ্বাৰাই 200খন আমি স্কুল, অংগনবাদী চেণ্টাৰ বনাইছোঁ। তেখেতে ভিজিট কৰিছে, JJMৰ কিছুমান প্ৰজেক্ট তেখেতে চাইছে। আৰু আজি গধূলি তেখেতে আমাৰ অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ লগত ইণ্টাৰেক্ট কৰিব, কালি কাউন্সিল গভৰ্ণমেণ্টৰ লগত বহিব আৰু তেখেতে আমাৰ অঞ্চলখন কি সমস্যাত ভুগি আছে আৰু এইখিনি কেনেকৈ আমাৰ অঞ্চলখন আগুৱাই লৈ যাব পাৰে, আমাৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰিব পাৰে, এই কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাবৰ কাৰণে তেখেতে স্পেচিয়েলি আমাৰ অঞ্চলত ভিজিট কৰিব আহিছে। মই তেখেতক ৱেলকাম কৰিছোঁ। नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, एलिफेन्ट राइड, टी टावर, रिभार रेफ्टिंग, विलेज विजिट्स, फेमिलि इथनिक फुड, माल्टि कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900 226214 9954 961 665 8638 360 282 9859 161 912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क गियाथि गाउन।